হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ সকলোৰে নিশ্চয় ভালে আছে। আপোনালোকে বাৰু সকলোৱে পূজা বুলি ফুৰিলেনে? মই পিছে ঘৰৰ ওচৰতে অলপ ফুৰিবলৈ গ'লোঁ। আপোনালোকেও কোন কেনেকৈ ফুৰিবলৈ গ'ল জনাবচোন বাৰু। পূজা চালেনে নাই, কি কৰিলে, কি নাই কৰা। ময়ো সেই ঘৰৰ ওচৰতে অলপমান ফুৰিবলৈ বুলি ওলাই গ'লোঁ। পূজা চালোঁ, আনন্দ মেলাটো চালোঁ, সোমালোঁ, কিবা কিবি কিনিলোঁ, সৰু সুৰা বস্তু আৰু তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ।